হেল্ল' এভৰিৱান, আজিনো মই ডাঙৰ মাছ কেনেকৈ ভাপত দিছোঁ চাওঁ আহকচোন। প্ৰণয়ৰ মিঠা এইফালে আকৌ মই মচুন্দৰীৰ সৈতে ভাপত দি পিটিকা বনাই খাম ভাবিছোঁ। মচুন্দৰী পেটৰ কাৰণে কিমান ভাল আপোনালোকেচোন জানেই। এতিয়া ধুনীয়াকৈ পাতখনত মেৰিয়াই লৈছোঁ। গোটেইখিনি যিহেতু মোৰ বান্ধিও হ'ল, এতিয়া কুকাৰত ষ্টেণ্ড এডাল পাতি পিনি গোটেইখিনি বহাই দিলোঁ। তলত আকৌ ভাত আছে, ভাতো সিজি গ'ল, ইফালে মোৰ মাছো ৰেডি হৈ গ'ল, ভাপত দিয়া মাছ। এইফালে চাওকচোন কিমান ধুনীয়া লাগিছে ন। আৰু মচুন্দৰীৰ সৈতে এয়া আজি মোৰ ভিডিঅ'টি ইমানেই।